হেল্ল' বন্ধুসকল, কি খবৰ? একেদিনতে দুটাকৈ ভিডিঅ' আহিছে, যিহেতু মই দিম বুলি ভবা নাছিলোঁ, কিন্তু দিবলগীয়া হৈ গ'ল। যদি মোৰ সেই আগৰটো ভিডিঅ' চোৱা নাই তেনেহ'লে চাই লওক। বন্ধুসকল, এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে 1 টকা 50 পইচাত বা 1 টকাত আপোনালোকে কি ধৰণে বহু ডাঙৰ প্ৰডাক্টসমূহ আপোনালোকৰ ঘৰলৈ অৰ্ডাৰ কৰি পাৰিব। চ' বন্ধুসকল, আজিৰ এপ্লিকেশ্যনটোৰ নাম হৈছে ভোবা। এইটো দেখিছে যিটো স্ক্ৰীনত মই মুভ কৰি আছোঁ, এই এপ্লিকেশ্যনটোৰ বিষয়ে মই আপোনালোকক জনাম। চ' ইয়াৰ নামটো হৈছে ভোবা, আৰু এতিয়া আমি এই এপ্লিকেশ্যনটোৰ বিষয়ে জনাম। বন্ধুসকল, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি দিয়া। চ' বন্ধুসকল, এতিয়া আমি এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ। চ' বন্ধুসকল, যেতিয়া আমি এই এপ্লিকেশ্যনটো অ'পেন কৰোঁ তেতিয়া আমাক ইয়াত ভোবাৰ এটা লগ' দেখা দিয়ে, আৰু তাৰ বাহিৰে আৰু একো দেখা নিদিয়ে। চ' ইয়াৰ পিছত আহিলে ফ্ৰী শ্বপিং ৱৰ্ল্ড ৱাইড। তাৰপিছত আমাক চিলেক্ট কৰিব দিছে যে মেন নে উইমেন। ঠিক আছে, আপোনালোকে যদি মেন হয় মেন দিব, উইমেন হ'লে উইমেনত দিব। ঠিক আছে, যিহেতু মই মেন হয় মই মেনত চিলেক্ট কৰিম। মেনত চিলেক্ট কৰাৰ পিছতে আমাক এই ধৰণে আমাৰ মেইন স্ক্ৰীনখন খোল খাই যায় এই ধৰণে। ঠিক আছে বন্ধুসকল, এতিয়া চাওক। এতিয়া আপোনালোকে প্ৰথমে যাব লাগিব, যিটো আপোনালোকে দেখা পাই আছে ইয়াত মাজত এটা দেখা পাই আছে ফ্ৰীবিজ, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে বন্ধুসকল, যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, তাৰ পিছত আপোনালোকে কৰিবলগীয়া কামখিনি মই কৈ আছোঁ, আপোনালোকে চাই যাওক। $0 মানে ডলাৰ বুলিয়ে কৈ দিছোঁ, বৰ্তমান ডলাৰ নহয় যিহেতু। চ' বন্ধুসকল, আপোনালোকে এই যিমানবোৰ প্ৰডাক্ট দেখিছে এইবোৰ প্ৰডাক্ট আপোনালোকে ফ্ৰীতে আপোনালোকৰ ঘৰলৈ অৰ্ডাৰ কৰি পাৰিব। বহুত সহজভাৱে হয়, যিহেতু চাইনাৰ পৰা আহে। আপোনালোকক আহোঁতে 1 সপ্তাহ সময় লাগে, মাত্ৰ 1 সপ্তাহ সময় লাগে। চ' 1 সপ্তাহৰ ভিতৰত আপোনালোকৰ এই প্ৰডাক্টসমূহ আহি যাব। চ' বন্ধুসকল, দেখিছে বহুত প্ৰডাক্ট আছে, যিসমূহ প্ৰডাক্ট আপোনালোকে ঘৰলৈ অৰ্ডাৰ কৰি পাৰিব। ঠিক আছে বন্ধুসকল, ইয়াত আৰু এটা বেষ্ট অফাৰ আছে যে আপোনালোকে যদি কেছ ল'ব বিচাৰে কেছো ল'ব পাৰিব। বন্ধুসকল, আপোনালোকক দেখাই দিওঁ, যিহেতু কালি দেখিছিলোঁ মই কেছটো। যদি কেছটো নাই তেনেহ'লে দেখা নাপাব। যিহেতু ইয়াত দেখিছে এটা লেপটপ দিব, 11,000 ডায়মণ্ড হ'ব লাগিব। চ' তাৰপিছত আছে এইটো চাওক, ইয়াত আছে 1000 ডায়মণ্ডৰ বিপৰীতে আপোনালোকক $100 দিয়া হ'ব। ঠিক আছে বন্ধুসকল, 1000 ডায়মণ্ডৰ বিপৰীতে আপোনালোকক দিয়া হ'ব $100। ঠিক আছে বন্ধুসকল, এতিয়া আমি এই ডায়মণ্ডসমূহ কেনেদৰে ল'ব পাৰিম। ঠিক আছে বন্ধুসকল, এতিয়া আমি ক্লিক কৰিব লাগিব এই তলত যিটো দেখা পাইছে আপোনালোকক, ইয়াত আমি ক্লিক কৰিব লাগিব। ঠিক আছে, যিটো মই ইয়াত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত হোৱাটছআপ SMS-ৰ থ্ৰুৱেদি আপোনালোকে ইয়াৰ শ্বেয়াৰ কৰি পাৰিব। চ' বন্ধুসকল, এতিয়া আমি ইয়াৰ পৰা বেক যাম। বেক গৈ আমি ইয়াত আহিলে গেটছ ফ্ৰীবিজ বা অ'কে ক্লিক কৰি দিছোঁ, কেনচেল। চ' আমি বেক আহিছোঁ। এতিয়া বন্ধুসকল, এতিয়া আমি বেক আহিলোঁ। তাৰপিছত আমি যাব লাগিব, তলত দেখা পাইছে এটা মি বুলি এটা অপশ্যন আছে, এই মি অপশ্যনটোত আমি ক্লিক কৰিব লাগিব। চ' মি অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ। তাৰপিছত আমি ইয়াত আপোনালোকক দেখুওৱা যায় প্ৰেক্টিছ কৰা যায়। তাৰপিছত আমি চাইন ইন কৰিব লাগিব। ঠিক আছে বন্ধুসকল, ইয়াত চাইন ইন বুলি আছে, তাত আমি ক্লিক কৰিব লাগিব। এই চাইন ইনত ক্লিক কৰিব লাগিব। চ' আমি চাইন ইনত ক্লিক কৰি দিছোঁ। এতিয়া আপোনালোকে যদি একাউণ্ট খোলা নাই এতিয়ালৈকে, একাউণ্ট যদি খোলা নাই তেনেহ'লে খুলি লওক, আৰু যদি আগতে আপোনালোকে খুলি থৈ দিছে তেনেহ'লে বহুত ভাল কথা। আৰু নতুনকৈ খুলিব হ'লে আপোনালোকে ৰেজিষ্টাৰত যাব, তাত গৈ ইয়াত এটা মই ইমেইল টাইপ কৰি দিছোঁ। চ' যিটো ইমেইল মই টাইপ কৰিছোঁ এই ইমেইলটো যিহেতু ভেলিড নহয়, কিন্তু তথাপি মই ইয়াত টাইপ কৰি দিছোঁ।
সো মোৰ চেনেলটোৰ নামেই ইয়াত মই টাইপ কৰি দিছোঁ তাৰপিছত চাওঁ এইটো ইমেইল ভ্যালিড দেখায় নে নেদেখায় তাৰপিছত মই টাইপ কৰিছোঁ আপোনাৰ পাছৱৰ্ড এটা যিকোনো পাছৱৰ্ড এটা টাইপ কৰিছোঁ তাৰপিছত মই ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ যেহেতু দেখাইছে ইনফৰ্মেট যিটো ইমেইল আইডি সেইটো ইনফৰ্মেট হয় তাত কোনো ধৰণৰ বেলেগ দিব নোৱাৰিব সো থেংক ইউ ভোভা ৰেজিষ্ট্ৰেশ্যন এতিয়া মোৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে এতিয়া আমি ইয়াত চাওক আপোনালোকে ইয়াত থাকিব ডেইলি চেক ইন $1 গিফ্ট ডেইলি ড্ৰ গেট ক্ৰেজ ফিবিজ আৰ্ন মানি উইন $20,000 এণ্ড ৱালেট ঠিক আছে বন্ধুসকল এইসমূহ আপোনালোকে পাব আমি ডেইলি চেক আউট কৰি পেলাই আমি ইয়াত পইণ্ট পাব পাৰে ডেইলি চেক আউট কৰিব ডেইলি চেক আউট কৰোঁতে চেক ইনত ক্লিক কৰি দিব 7 দিনৰ মূৰত আপোনালোকে এটা ডাঙৰ গিফ্ট পাব পাৰে সো নহ'লে কইনটো পাব পাৰে সো অলপ সময় ৱেইট কৰোঁ যিহেতু মোৰ ইণ্টাৰনেট কানেকশ্যনটো শ্ল' হৈ আছে সো এতিয়া মই চেক ইনত ক্লিক কৰি দিছোঁ চেক ইনত ক্লিক কৰোঁতে মই 10 যিটো হয় আপোনাৰ কইন ইমানটো কইন পালোঁ এতিয়া আপোনালোকৰ ইয়াত আছে আপোনালোকৰ 2.33 কুপন আছে আৰু কইন আছে 1.55 কুপন আছে ডলাৰৰ কুপন ইউৰোপ ৰুপিছৰ কুপন হয় এইটো তাৰপিছত আছে মাজত এটা লেপটপ যিজন লাকি উইনাৰ হ'ব তেওঁৰ এই লেপটপটো পাব তো যিহেতু আমি প্লেট ক্লিক কৰি দিম তাৰপিছত প্লেট ক্লিক কৰি দিয়াৰ পিছতে এইটো আপোনালোকক ঘূৰি আছে এতিয়া মই পালোঁ 1000 কইন বন্ধুসকল মই 1000 কইন পালোঁ সৰি 100 কইন পাইছোঁ আপোনালোকে চাই লওক 100 কইন পাইছোঁ তাৰপিছত যদি মই আকৌ এবাৰ খেলিব বিচাৰোঁ তেনেহ'লে মই 20 কইন লগাই পেলাই ইয়াৰ পৰা খেলিব পাৰোঁ ঠিক আছে বন্ধুসকল মই আকৌ এবাৰ খেলি দিছোঁ 20 কইনৰ পৰা সো মই আকৌ 5 পালোঁ যেটো মোৰ 15 লোকচান হৈ গৈছে সো তাৰপিছত মই আকৌ এবাৰ ক্লিক কৰি দিম 20 দি আকৌ খেলিম সো বন্ধুসকল চাই লওঁ এবাৰ সো মই আকৌ 30 কইন পাইছোঁ সো আপোনালোকে চাব পাৰে আপোনালোকৰ সন্মুখতে কৰি আছোঁ আমাৰ লাকটো কিমান পাৰে চাওঁ যদি লেপটপটো থাকিবও পাৰে লাকত সো আকৌ 30 পাইছোঁ আকৌ এবাৰ প্লে 20 ক্লিক কৰি দিম আকৌ 5 এবাৰ লোকচান হৈ গ'ল আকৌ এবাৰ ক্লিক কৰি দিম আকৌ লোকচান হ'ল আকৌ ক্লিক কৰিম সো বন্ধুসকল এনেধৰণে মই খেলি থাকিম ভিডিঅ'টো অলপ ডাঙৰ হ'ব সো চাই থাকিব তেতিয়া আপোনালোকে ইয়াৰ পৰা গিফ্টসমূহ পাব পাৰিব ফ্ৰীকে সো মই খেলি আছোঁ যিহেতু লেপটপৰ কাৰণে কাৰণ মোৰ লাকত আছেনে নাই মই ট্ৰাই কৰি আছোঁ থাকিবও পাৰে ঠিক নাই সো বন্ধুসকল যিহেতু মই কইনৰ ওপৰতে কইন পাই আছোঁ কিন্তু লেপটপটো পোৱা চান্স বহুত কম আছে আৰু কুপনো বহুত পোৱা কম আছে চান্স সো আকৌ এবাৰ ট্ৰাই কৰিছোঁ এবাৰো নহ'ল সো আকৌ এবাৰ ক্লিক কৰিম লাষ্ট বাৰ এবাৰ চাম যদি এবাৰ হয় সো মই আকৌ প্লে কৰিছোঁ যিহেতু মই মোৰ কইনসমূহ হেৰাইছোঁ সো লাকত নাই যিহেতু
সো মই ইয়াৰ পৰা বেগ আহিছোঁ এতিয়া আপোনালোকক জনাম যে আপোনালোকে গিফ্ট কেনে পাব $1 গিফ্টত আপোনালোকে চাই লওক ইয়াত আপোনালোকে এটা স্মাৰ্টফোনো ল'ব পাৰিব যেহেতু $1 আপোনালোকে সেইটো সো বিট হয় ইয়াত আপোনালোকে চাই লওক ইয়াত গুড লাক মেক ইউ উইচ এনিথিং এণ্ড চাই লওক আপোনালোকৰ লাকৰ ওপৰতে ডিপেণ্ড কৰিব যেটো আপোনালোকে $3.89 এটো বুক কৰিব লাগিব ঠিক আছে 40% লেফট হৈ গৈছে যেটো 40% হে আছে আৰু 40% ৰ ভিতৰত এটো এনাউন্স হ'ব এনাউন্সৰ পিছত এই মোবাইলটো যিজনে পাব হেজনক দি দিয়া হ'ব সো বন্ধুসকল এনে ধৰণৰ বহুত আছে ইয়াত আপোনালোকে পেমেন্ট কৰিব পাৰিব সো হেল্ল এনে ধৰণৰ পেমেন্ট কৰিব পাৰিব কিন্তু ইণ্ডিয়ান পেমেন্ট কৰিব কেনেকৈ তাৰ ওপৰত মই আপোনালোকক দেখাই দিম সো মই এতিয়া অলপ বেগ আহিছোঁ ইয়াৰ পৰা যেহেতু মই এড্ৰেছটো ফিলআপ নকৰোঁ এতিয়া সো প্ৰথমে আপোনালোকক দেখাই দিওঁ যে আপোনালোকে কেনেকৈ ইণ্ডিয়ান এড্ৰেছটো ফিলআপ কৰিব ঠিক আছে বন্ধুসকল আমি সেটিংছত যাওঁ ওপৰত আপোনালোকক সেটিংছ দেখুৱা গৈছে যেহেতু সেটিংছত যাব সেটিংছত গৈ পেলাই আপোনালোকে ক্লিক কৰিব সেটিংছত গৈ ক্লিক কৰিলে আপোনালোকে ইয়াত দেখা যাব যে ইউনাইটেড কিংডম তাত আপোনালোকে ক্লিক কৰিব ইউনাইটেড কিংডমত ক্লিক কৰিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি গৈ থাকিব আপোনালোকে তলত দেখা পাব ইণ্ডিয়া বুলি ঠিক আছে যেহেতু মই ইণ্ডিয়া পাই গৈছোঁ ইণ্ডিয়াত মই ক্লিক কৰিছোঁ তাৰ পিছত আমি বেক আহিম ইণ্ডিয়াত ক্লিক কৰাৰ পিছত বেক আহিম তাৰ পিছত আপোনালোকে ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ল্যাঙ্গুৱেজটো যেহেতু ইংলিশে হৈ থাকিব কাৰণ ইয়াত হিন্দী ল্যাঙ্গুৱেজ নাই আছামিজ ল্যাঙ্গুৱেজো নাই ঠিক আছে কাৰেন্সিটো সিলেক্ট কৰিব যদি কাৰেন্সিত USD হৈ আছে NRI কৰি দিব যেহেতু মই NRI হৈ গ'ল তাৰ পিছত আহি যাব এতিয়া আপোনালোকে বেক ঠিক আছে বন্ধুসকল এতিয়া আহি যাব বেক আৰু এতিয়া আপুনি যিটো বস্তু পাব বা যিটো আপোনালোকে কিনিব ইয়াৰ পৰা বা লাখ হিচাপে যদি আপোনালোকে পায় সেইটো আপোনালোকে ইণ্ডিয়ান ৰুপিছত আপোনালোকে পেমেন্ট কৰিব পাৰিব ঠিক আছে বন্ধুসকল এতিয়া আমি ফ্ৰী বিটছত আকৌ ক্লিক কৰি দিছোঁ ফ্ৰী বিটছত ক্লিক কৰোঁতে আপোনালোকে চাই লওক যেটো মই ৰেজিষ্ট্ৰেচন কৰিছিলোঁ সো নতুন ইমেইল এড্ৰেছ দি সো মই ইয়াত ডায়মণ্ড পাইছোঁ নে নাই যেটো নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিলে 2 ডায়মণ্ড দিয়া হয় ফ্ৰীকে কিন্তু বৰ্তমান বন্ধুসকল মোৰ ইয়াত কোনো ধৰণৰ ডায়মণ্ড দিয়া নাই যেটো মই ডায়মণ্ডসমূহ আৰ্ন কৰিব লাগিব সো বন্ধুসকল ইমানেই আছিলে আজিৰ ভিডিওটো যদি আজি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আৰু বন্ধুসকল এটা কথা কৈ দিওঁ আপোনালোকে যদি পেমেন্ট কৰিব বিচাৰে কেনেধৰণে কৰিব চাই লওক মই আইফোনটোতে ক্লিক কৰি দিছোঁ আইফোনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এড্ৰেছসমূহ দিব লাগিব সো আৰু এটা কথা বন্ধুসকল যদি আপোনালোকে কিবা প্ৰডাক্ট পাব বিচাৰে ঠিক আছে তেনেহলে ইয়াত চাই আছে আপোনালোকে দেখা পাই আছে ফৰফিট ঠিক আছে ফৰফিট আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকক ইয়াত এটা টাইম দেখুৱা যাব এই টাইমটো সো আধা ঘণ্টালৈকে থাকে আধা ঘণ্টাৰ পিছত এটো যাবগৈ যেটো আধা ঘণ্টাৰ ভিতৰত আপোনালোকে যদি শেয়াৰ কৰে লগৰ বন্ধুসকলক যদি শেয়াৰ কৰে সো এই মোবাইলটো আপোনালোকে বহুত ফ্ৰীকে পাই যাব সো মই হোৱাটছআপত শেয়াৰ কৰি দিছোঁ এবাৰ সো বন্ধুসকল মই হোৱাটছআপত শেয়াৰ কৰি দিলোঁ তাৰ পিছত মই আহিলোঁ বেক আকৌ এবাৰ আহিলোঁ বেক এতিয়া হোৱাটছআপৰ পৰা মই বেক আহি গ'লোঁ তাৰ পিছত এইটো প্ৰডাক্ট মই শেয়াৰ কৰি দিলোঁ এতিয়া বন্ধুসকল আপোনালোকে যদি কিবা প্ৰডাক্ট কিনিব বিচাৰে সো ইণ্ডিয়ান ৰুপিছত আপোনালোকে কিনিব পাৰিব যেহেতু আগতে প্ৰথমে দেখাই আছিলে USD এতিয়া আপোনালোকক NRI ত দেখুৱা গ'ল সো মই বায়ত ক্লিক কৰি দিছোঁ বায়ত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাই ল'ব কি ধৰণে আপোনালোকক দেখুৱা যাব বাই ফৰ 1203 টকাত ইয়াৰ এই প্ৰডাক্টটো আমাৰ ইণ্ডিয়ালৈ আহিব সো বন্ধুসকল চাই লওক এতিয়া আমি ইয়াত এড্ৰেছ ফিলআপ কৰিব লাগিব সো মই ফিলআপ কৰি দিছোঁ টেগ এণ্ড টিপ ঠিক আছে টেগ এণ্ড টিপছ ফিলআপ কৰিছোঁ এড্ৰেছ লিখিছোঁ নগাঁও
ঠিক আছে তাৰপিছত সিলেক্ট কৰিলোঁ আসাম আপোনালোকে মই ইয়াত নৰ্মেল হিচাপে সিলেক্ট কৰিছোঁ সো ফিল আপ কৰিছোঁ আপোনালোকে আপোনালোকৰ এড্ৰেছসমূহ ভালকৈ ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব তাৰপিছত এড ক্লিক কৰি দিব তাৰপিছত কনফাৰ্ম কৰিব কনফাৰ্ম কৰি দিয়াৰ পিছতে আপোনালোকক পেমেণ্ট অপশ্যনলৈ গুচি যাব যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড এণ্ড ডেবিট কাৰ্ড আছে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ পৰা পেমেণ্ট কৰি পাৰিব আৰু যদি আপুনি UPI পৰা যদি পেমেণ্ট কৰিব বিচাৰে পেমেণ্ট কৰি পাৰিব আৰু যদি আপুনি কি ইণ্ডিয়া নেট বেংকিঙৰ পৰা যদি কৰিব বিচাৰে কৰি পাৰিব আৰু মেইন কথা হ'ল যে আপোনালোকে ইয়াত আপোনালোকৰ পেন একাউণ্ট যেটো আপোনালোকৰ পেন একাউণ্ট হয় পেন কাৰ্ড হয় পেন কাৰ্ডৰ নম্বৰটো ইয়াত আপোনালোকে ফিল আপ কৰি দি পেলাই প্লেচ অৰ্ডাৰত দি পেলাই আপোনালোকে নেট বেংকিং UPI মাধ্যমেদি আপোনালোকে ল'ব পাৰিব আপোনালোকে আপোনালোকৰ বাবে আপোনালোকক এই এপ্লিকেশ্যনটো কেনেকুৱা লাগিলে এবাৰ কমেণ্টত জনাব আৰু এই এপ্লিকেশ্যনটোৰ পৰা মই সোনকালে এটা প্ৰডাক্ট অৰ্ডাৰ কৰিম সো ফ্ৰীকে অৰ্ডাৰ কৰিম 1.5 ৰুপিছত 1.5 টকাত অৰ্ডাৰ কৰিম সো বন্ধুসকল ভিডিওটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সো বন্ধুসকল লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই